নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো নিশ্চয় ভালে কুশলে আছে। মোৰ আৰু গুণৰ পিছে ইমান বেছি ভাল নহয় বাৰু। কিয় ভাল নহয় আপোনালোকে ভিডিঅ'টো চালে সকলোখিনি গমেই পাব। বাকী যিয়ে নহওক, আজি মই আহিছোঁ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই কিবা এটা ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব, লগতে ভিডিঅ'টো আগলৈকে শ্বেয়াৰো কৰি দিব। আৰু যদিহে আজি প্ৰথম মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক। মোৰ গুণটো মানে অকণমান গাটো বেয়া, তাৰ গাটোত মানে কিবা ওলাইছে গুটিৰ দৰে। মানে আমাৰ ঘৰৰ ভাষাত ক'ব গ'লে আমি জ্বলা ফুটা বুলি কৈছোঁ, মানে গৰম পানী চানী কৰিলে বা গৰম কিবা লাগিলে আমাৰ যে গাত ফুটে জ্বলাই, সেনেকুৱা হৈছে। মানে কি হৈছে ক'ব নোৱাৰোঁ। হঠাতে মানে দিনটো একো নাছিল ৰাতিপুৱাৰ পৰা, ৰাতি দুদিনমান হ'ল হঠাতে ৰাতিৰ ভিতৰতে মানে এনেকৈ উঠিছে। তাৰ একদম হাতৰ এইটো ছাইডত, এইখিনি জেগাত মানে এইখিনি ছাইডত বহুত বেছি হৈছে। তাৰপিছত গোটেই গাটোতে হৈছে, ভৰিত হৈছে, ভৰিৰ তলত হৈছে, ভৰিৰ তলুৱাত হৈছে, হাতৰ তলত আঙুলি পৰ্যন্ত হৈছে। একদম জ্বলা ফুটি উঠিছে। তাৰপিছত ডক্টৰক দেখালোঁ। ডক্টৰে কৈছে কিবা পোৰা ৰত্ন হোৱা বুলি। সেনেকুৱা নাম শুনা নাছিলোঁ আগতে। ফাৰ্ষ্টটো মই ভাবিছিলোঁ বসন্ত ওলোৱা বুলি, কিন্তু বসন্ত নহয়, এইটো বোলে এনেকৈ কিবা বেমাৰ আহিছে এটা। আমাৰ ওচৰৰ জেঠী এগৰাকীৰো হৈছিল। আমি জেঠীগৰাকীৰ কিবা বেলেগ বেমাৰ বুলি ভাবিছিলোঁ। পিছত ডক্টৰে ক'লে সেইটো বেমাৰৰ লগত বাবুৰ যিটো হৈছে সেইটো একে, আৰু কোনবাৰ হোৱা বুলি শুনিছোঁ বাচ্ছাৰ এনেকৈ হৈছে নতুনকৈ। মানে বহুত বেছি আৰু বাঢ়ি নগ'ল। যিখিনি হ'ল সেইখিনি ডক্টৰে দেখাই কিনে মলম দিলে, মলম লগালোঁ এনেকৈ। তাৰপিছত নাৰিকল তেল অকণ লগাই দি আছোঁ। অকণমান মানে ক'লা পৰাৰ দৰে হৈছে বাৰু, আপোনালোকক মই দেখাই আছোঁ। তাৰ কিবা হ'লে মন চন ভাল নালাগে, আৰু বেমাৰবোৰ তাৰহে হ'ব পাৰে, মানে বহুত বেয়া লাগে। ইমান খেলি থাকে, সেইকেইদিন বেমাৰটো মানে খোজো কাঢ়িব নোৱাৰা হৈ গৈছিল। একদম মানে ভৰিৰ তলত ওলাইছে যে বাৰু, আপোনালোকক দেখাই আছোঁ ৰ'ব মই। এইবোৰে মোৰ গুণৰ ঘাঁবোৰ চাওকচোন, অকণমান শুকাব ধৰিছে, মানে ক'লা পৰিছে। এইফালে হাতৰ এইখিনিত চাওকচোন, এইখিনি মানে বহুত বেছি হৈছিলে, একদম বাঢ়ি গৈছিলে। এতিয়া অকণমান শুকাই কিনে এইখিনি এৰি গৈছে। আৰু হাতৰ তলাখন চাওকচোন, তাৰ ইমান বেছি বেয়া লগা হৈছে। একো ল'ব নোৱাৰে, একো লাৰিব নোৱাৰে, এনেকুৱা হৈছিলে। কেনেকৈ জ্বলা ফুটিছে চাওকচোন। আৰু ভৰিৰ তলুৱাত হৈছে, তাৰ ওঠত হৈছে, ভৰিৰ তলুৱাতো বহুত হৈছে। সেইকাৰণে ভালদৰে খোজকাঢ়িব পৰা নাই। এইফালে মানে হাত দুখনত, আঙুলিত, ভৰিৰ তলুৱা, গাত আৰু পিঠি মানে সকলোতে হৈছে। কিন্তু এতিয়া অকণমান এনে শুকাব ধৰিছে, ক'লা পৰিছে। মলম চলম দি আছোঁ যে ভৰিৰ তলুৱা দুখনতো এনেকৈ হৈছে। ভৰিৰ একদম মানে উঠি গৈছে এইখিনিয়ে। সেইকাৰণে মই এইকেইদিন ভিডিঅ' এনেকৈ বনোৱা নাছিলোঁ। তথাপি আজি আৰু ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। বহুত দিন ভিডিঅ' বনোৱা নাই। ভিডিঅ' নবনালে মানুহবোৰে পাহৰিয়ে যায় ন, ভিউজবোৰ নাহা হৈ যায়। সেইকাৰণে ভাবিলোঁ আজি অকণমান কিবা এটা ভিডিঅ' বনাওঁ আপোনালোকৰ বাবে। গুণ অকণমান মাৰ লগত আছে। মই গা পা ধুই গোঁসাৰ ধূপ চুপ জ্বলাই কিনে সেইফালৰ ৰুম চুম ঝাৰু দি কিনে মোৰ ৰুমত আহিছোঁ। মোৰ ৰুমৰ বিচনা তুলিলোঁ, তুলি ঘৰৰ ৰুম চুম ঝাৰু দিলোঁ, দি কিনে এতিয়া আৰু আছোঁ। মানে মাহঁত আহিব বুলি কৈছে ফোন কৰি কিনে। মায়ে মানে গুণৰ বাৰ্থডেত যোৱাৰ পৰা অহাই নাছিল। মা আৰু খুৰীমা আহিব বুলি কৈছে। গুণৰ যিহেতু অলপ অসুখ হৈছে, সেইকাৰণে তাকো চাব আহিব, আৰু সেনেকৈ অহা নাছিল যিহেতু। সেইকাৰণে মই বোলো আৰু লাহেকৈ ৰন্ধা বঢ়াতে লাগিব হ'ব, যিহেতু আলহী আহিব। ঘৰত আমি যেনেকৈ হ'লেও যি হ'লেও খাব পাৰোঁ, কিন্তু আলহী আহিলে অকণমান কিবাটো কৰিব লাগিব ন। টাইম বেছি হোৱা নাই, 10:30 বাজি গ'ল মাত্ৰ। তথাপিও লাহে আৰু যোগাৰ কৰোঁ, পানী চানী গৰম কৰিব লাগিব বাৰু। আপোনালোকৰ আগলৈকে সকলোখিনি দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মই এইফালে ৰন্ধা বঢ়া যোগাৰত লাগি গ'লোঁ। জিকা আলু ভাজিম, এইফালে মাংসৰ কাৰণে আলু কাটিছোঁ, আৰু সেই অকণমানকৈ কাটা আলুখিনি দালিত দিম। আৰু এইফালে আমাৰ পাকঘৰটোৰ অৱস্থা চাওকচোন, টিং একদম ফুটি অৱস্থা নাই। কি মানে এনেকৈ জুই ধৰোঁতে টিংবোৰ মানে মামৰ ধৰা যেন হৈছে, আৰু পুৰণা হৈছে। বান্দৰ উঠি কিনে মানে গোটেইবোৰ ফুটাই দিলে। আৰু মই এইফালে ৰন্ধা বঢ়াত লাগি গ'লোঁ। প্ৰথম বহাম জিকাখিনি, মানে জিকা আৰু আলুখিনি ভাজিম। এইখিনি ভাজি কিনে দালিখিনি ইয়াতে বনোৱা, মানে মায়ে গেছত সিজাইছে দালিখিনি। মই ইয়াত তেলহে মাৰিম দালিখিনিত। আৰু এইফালে আদা নহৰু পিচি ল'লোঁ মই সকলোখিনি। এইফালে মানে মায়ে গেছত ভাত আৰু দালিখিনি মায়ে গেছত কৰিছে, মানে দালিখিনি বইল কৰিছে। আৰু এইফালে ছাগলীৰ মাংস অলপ আনিলে, মানে আমাৰ ওচৰতে মাংস কাটিছে, তাৰ পৰা আনিলে। আৰু এইফালে আমাৰ মাহঁত আহি কিনে বহিছে। মোৰ খুৰীমা আহিছে, খুৰীমাৰ ছোৱালীজনী, আৰু আমাৰ মা। খুৰীমাৰ মোক ভিডিঅ' কৰা দেখিলে অকল গালিহে দিয়ে, সেইকাৰণে খুৰীমাহঁতৰ মাতটো মই অফ কৰি দিলোঁ।
আৰু এইফালে মোৰ গুণে অকণমান শুইছিলহে, কিন্তু মাত শুনি বাহিৰৰ পিনে দৌৰিলে আৰু সি ভিডিঅ'ত উঠিব ইচ্ছা নকৰে যে মোবাইল ল'লে পলাই। ক'ত গুচি গ'ল? ক'ত দাউছিনো মই জানে ক'ত দাউছো তোক কাইলা কিয় দুপাবা মই কৰিম, মই ভিডিঅ' কৰিম। তোমাৰ হাঁচি না কৈ দিয়াচোন, মই ভিডিঅ' কৰিমে। কৰা নাই চোন কৰা নাই। আৰু মাহঁতে আনিছিলে বিস্কিট, ভুজিয়া, তাৰপিছত নাৰিকলৰ লাডু এনেকৈ। এতিয়া চাহ তাহ বনাই কিনে মাহঁতকো দিওঁ, আৰু এইফালে মই ৰন্ধা বঢ়াত লাগি আছোঁ যে চাহখিনি বনাই কিনে মাহঁতক দিলোঁ। মাহঁতে চাহ খালে, খাই কিনে মায়ে গুণক ৰাখি আছে। আৰু এইফালে মই এতিয়া বহাইছোঁ মাংস, দালি আৰু ভাজিখিনি হ'ল। এতিয়া মাংসখন হ'লে আৰু মাহঁতক ভাত দিব পাৰিম। আৰু সময়তো পূৰা স্পীডত দৌৰিয়ে আছোঁ ন, সময়নো কাৰ বাবে ৰৈ থাকিব। এইফালে মোৰ মাংস আৰু হ'বই, বেছি সময় নাই। এবাৰ পানী দিলোঁ, এতিয়া এইখিনি মই সিজাই ল'ম ভালদৰে, ঢাকনি দি আলু চালু তেতিয়াহে সিজিব। আৰু এইফালে হৈছে মোৰ দালি মানে নবনালেও নহয়, কাৰণ গুণক অকণমান খুৱাব লাগিব। আৰু মানে মচুৰ দাল বনোৱা নাই, এই মুগৰ দালিহে বনাইছোঁ, মানে মুগৰ দালিটো অলপ ঠাণ্ডা যায়। আৰু এইফালে মোৰ ভাজি। এইফালে ৰন্ধা বঢ়াত ব্যস্ত মই, লাহে লাহে ৰন্ধাখিনি আগবাঢ়িছে। মা গৈছে বোলে বাচন ধুব। এইফালে পাকঘৰটোৰ অৱস্থাই নাই, একদম বৰষুণৰ পানী চানী পৰি উৎপাত। আপোনালোকক দেখাইছে বান্দৰে টিংপাত চিংপাত ফুটাই নোহোৱা কৰিছে। যিহেতু বৰষুণ আছিল, কালি দিনটো বৰষুণ, আজি ৰাতিপুৱা আছিল, এতিয়া বাৰু নাই, বৰষুণ এৰিছে অকণমান। বাৰু আপোনালোকক আগলৈকে দেখাই আছোঁ সকলোখিনি। আৰু এইফালে মোৰ মাংসখন প্ৰায় হ'বৰে হ'ল, অকণমান আলু চালু ভাঙি অকণমান আৰু জোল মানে কম কৰি কিনে নমাই থওঁ। দালিখন যিহেতু আছে, দালি অকণমান দিম আৰু মাংসখিনি এনেকৈ দিম। আৰু এতিয়া আমি গোটেইকেইটা মানে ভাত খাবৰ কাৰণে সাজু। দেউতাই খালে, দেউতাক খোৱালোঁ, তাৰপিছত গুণকো অকণমান দালিৰে খোৱালোঁ। খুৱাই কিনে এইফালে মা, খুৰীমা, ভণ্টিক দিছোঁ ভাত। মই ভিডিঅ' বনাই আছিলোঁ, মোৰ কাৰণে মায়ে ভাত সাজিছে, আমি গোটেইকেইটাই খাম। খাই আমি গুণক ৰাখিলে মায়ে খাব, মানে শাহু মাই এনেকৈ। আৰু এটা বস্তু দিলোঁ খুৰীমাহঁতক, কণী আছিল, কণীখিনি ভাজি দিলোঁ। সেইখিনি আৰু ভিডিঅ' বনাবৰ নহ'ল। আজিৰ আঞ্জা হ'ল দালি, তাৰপিছত মাংস, কণী ভাজি আৰু জিকা আৰু আলু ভাজি, এনেকৈ খোৱালোঁ খুৰীমাহঁতক। ভাত পানী খালেও গোটেইকেইটাই খাই লৈ মই বাচন চাচন ধুলোঁ। মাহঁত গৈছে ওপৰলৈকে গৈ আছোঁ। মই আপোনালোকক দেখাই আছোঁ কি কৰি আছে, গোটেইকেইটা চাব। আৰু এতিয়া মাহঁতে যাবৰ কাৰণে ৰেডি হৈ আছে। মা, খুৰীমা, ভণ্টি ৰেডি হ'ল, খুৰীমা আৰু মাও ৰেডি হ'ল। মই আছিলোঁ ৰুমত, মানে গুণক অকণমান শুৱাই থ'ব আহিছিলোঁ। গুণকো শুৱাই থ'লোঁ। আৰু মায়ে এইবোৰ মানে মোৰ কাৰণে ব্লাউজ আনিছিল, খুৰীমাই তাকে কিবা কৈ আছিল মোক। এতিয়া আৰু মাহঁত যাব, মানে মাহঁত যাব ওলালে বেয়াও লাগে। আৰু মোৰ এনেকুৱা হয়, মাহঁত আহি গ'লেও বেয়া লাগে, আৰু মোৰ ঘৰত গ'লে যেতিয়া আহিব হয় তেতিয়াও বেয়া লাগে। এনেকৈ মনটো বেয়া লাগে। তাৰপিছত এদিন বা দুদিন পাৰ হৈ যোৱাৰ পিছত আকৌ মনটো পাতলে, এনেকুৱাই হয়। এতিয়া আৰু মই মাহঁতক অকণমান চাহ বনাই দিওঁ। এতিয়া কিন্তু মই ৰঙা চাহ দিলোঁ মাহঁতক, কাৰণ মানে গাখীৰ নাই। এতিয়া আমাৰ গাৰ্জেনৰ অকণমানে গাখীৰ ওলাই, আমি ৰাতিপুৱা খালোঁ গাখীৰ চাহ, মাহঁতক আহোঁতেও দিলোঁ। এতিয়া ৰঙা চাহ তাহ খাই এইফালে মাহঁতে ওলালে ঘৰলৈকে যাবৰ কাৰণে মোৰো মন গৈছিল, কিন্তু গুণৰ গাটো বেয়া আছে। গুণে গাটো ভাল পালে যাম বাৰু আমিও। মাহঁত এইমাত্ৰ গ'ল, এতিয়া সন্ধিয়া হ'বৰে হৈছে। মই অকণমান ঘৰ চৰ দিওঁ। আৰু এইফালে মোৰ জানটো শুইয়ে আছে, খুৱাই থৈছোঁ, মাতা নাই, অকণমান শুৱক, কাৰণ ৰাতিপুৱা বেছি নুশুলে। ৰাতিপুৱা শোৱাৰ পিছতে মাহঁত আহি পেলাই মাহঁতৰ মাত বোল শুনি কিনে সেই বেছি সময় নুশুলে।
আৰু এনেকৈ উঠিলে দৌৰিব ইচ্ছা কৰিব, কিন্তু এইকেইদিন একদম মানে খেলিব দিয়া নাই তাক বেছিকৈ। সেইখিনি হোৱাৰ কাৰণে অকণমান ভাল হ'ব ধৰিছোঁ, ভাল হওক তাৰপিছত খেলিব। উঠিলে তোৰ নাথাকে বাচ্ছা মানুহ সিহঁতে ক'তনো বুজি পায় সেইবোৰ ন। সেইকাৰণে এনেকৈ ফেনখন দি কিনে অকণমান কাপোৰ চাপোৰ পিন্ধাই কিনে সেনেকৈ থৈছোঁ, অলপ বতাহ চতাহ লাগি থাকক বোলো, নহ'লে কাপোৰ পিন্ধিলে সেইবোৰ ঘামিলে বেছিকৈ উতলি উঠে যে ঘাবোৰ। বাৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে, বাই।